নং ৰংপুৰীয়া কি হৈছিলে মানে কেনেকৈ কি হ'ল আমি একো গমেই নাপাওঁ পথাৰত মই ধান দাই আছিলোঁ মানুহজন গৈছিলে চাপৰিলে ল'ৰা দুটা স্কুল গৈছিলে তাৰপৰা সেই পথাৰৰ পৰা মই সোনকালে গুচি আহিছিলোঁ 12টা বজাত মই চাপৰি বেংকলৈ যাম বুলি তাৰপৰা আহি দেখিছোঁ এডোখৰত ধোঁৱাই আছে ঘৰটো তাৰপৰা ঘৰটো ধোঁৱাই আছে বুলি দৌৰ মাৰি আহিছোঁ মই তেতিয়া দেখিছোঁ ঘৰটো জ্বলিয়ে গ'ল এফালৰ পৰা সা সম্পত্তি চবেই গ'ল একোৱে নাই ল'ৰা কাপোৰ পৰা মানুহজনৰ আৰু মোৰ একোৱে নাই মানে একো বস্তুৱে নাই কাগজ পত্ৰ চব গ'ল মোৰ এতিয়া পঢ়া চাৰ্টিফিকেট কিবা কিবি একোৱে নাই এনে আপোনাৰ পঞ্চায়ত বা কোনোবা জনপ্ৰতিনিধি আহিছে নেকি আজি খবৰ ল'বলৈ পঞ্চায়তৰ মানে এই কিবা আহিছিলে বাৰু গাঁও পঞ্চায়তৰ সভাপতি আহিছে তাৰপৰা মেম্বাৰ আহিছিলে অঁ MSc নেকি মই চিনি নাপাওঁ বাৰু হ'ব পাৰে আপুনি চৰকাৰক কি আবেদন জনাব চৰকাৰক মানে চৰকাৰে যি দেখিছে এতিয়া কেনেকৈ কি দিয়ে আৰু আমি এতিয়া কেনেকৈ কি দিয়ে সেইটো আপোনালোকে জানিব মই এতিয়া একো ক'বই নাজানো এককালীন সাহাৰ্য কেনেকৈ কি কৰি দিয়ে সুবিধা নাই আমি এতিয়া লোকৰ ঘৰত আশ্ৰয় লৈ থাকিব লাগিব সেইকাৰণে মই চৰকাৰক সাহাৰ্য বিচাৰিছোঁ আপোনালোকে যেন সোনকালে আমাক কিবা এটা সহায় কৰি দিয়ে ইয়াকে মই কৈ অনুৰোধ জনাইছোঁ ফালৰ পৰা যাতে এই ক্ষতিগ্ৰস্ত পৰিয়ালটোৱে উপযুক্ত ক্ষতিপূৰণ পায় তাৰ কাৰণে আমি চৰকাৰক আবেদন জনাম লগতে পাৰ্য মানে আমি তেখেতসকল যিহেতু এতিয়া ৰাতি শুবৰ কাৰণে বিচনাপত্ৰ জ্বলি গ'ল কাপোৰ কানি নাইকিয়া হৈ গ'ল বাচন বৰ্তন পৰ্যন্ত একোৱেই নাইকিয়া হৈ গ'ল গতিকে আমি পঞ্চায়তৰ ফালৰ পৰা ক্ষুদ্ৰতম সহযোগিতা আগবঢ়াইছোঁ ইতিমধ্যে আমাৰ ৰাইজৰ সহযোগত যুৱ বন্ধু কেইজনমান পঠাইছোঁ লগত টাইম ছাত্ৰ সন্থাৰ কৰ্মীসকলেও সহযোগ কৰিছে তেখেতসকলে ইতিমধ্যে যাৱতীয় কাপোৰ কানি বাচন বৰ্তন যোগাৰ কৰাত ব্যস্ত হৈ আছে গতিকে আশা ৰাখিম যাতে বাকী গাঁওবাসী ৰাইজেও দুই এপদকৈ চাউল পাতি যোগান দি এই ক্ষতিগ্ৰস্ত পৰিয়ালটোক যাতে উদ্ধাৰ কৰে বিপদৰ সময়ত তাকে মই কামনা কৰিলোঁ আমাৰ ঠিক আছে আমাৰ নিজৰ মানুহ দুপৰীয়া ঘণ্টাকে ঘৰ জ্বলি গ'ল চব সম্পত্তি খতম একো বস্তু উলিয়াব নাপালে ঘৰতো মানুহ নাছিলে ল'ৰা ছোৱালী গৈছিলে চাপৰিলে মাক ঘৰৰ মাইকী মানুহ গৈছিলে পথাৰত ধান খেতি কৰিব কাৰণে তাকে ৰাইজক পঞ্চায়তক চৰকাৰক আমি এটা অনুৰোধ কৰিছোঁ সেই মানুহবোৰ যেন তেনে কিবা এটা সাহাৰ্য কৰি অলপ সুবিধা কৰি দিব বুলি আশা কৰিছোঁ